নমস্কাৰ আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। তো আজি হৈছে দেওবাৰ। তো এতিয়া ৰাতিপুৱা 8টা বাজিছে। তো 8টাতে মানে ভালকৈ ৰ'দটো লাগিছে। তো এতিয়া এয়া মই কুটোৰ অকণমান মূৰত তেল সানিম। দেওবাৰ বুলি মানে প্ৰত্যেক দেওবাৰে সানো। তাৰমানে সোমবাৰ, মঙলবাৰ বা বুধবাৰ স্কুল গ'লে মানে তেল দিয়া নহয় তাইৰ চুলিত। তাৰমানে তেল দিওঁ যদি মানে ধূলি বালি লাগি মানে আঠা আঠা হয় চুলিখিনি। তো সেইকাৰণে ভাবিছোঁ আজি দিওঁ। তো দিম 2 ঘণ্টামান ৰাখিম, তাৰপিছত ধুই দিম। তাই বুলিয়ে নহয়, তাইও আজি মোক দি দিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইয়া তেলখিনি মই অকণমান গৰম কৰি লৈছোঁ। এতিয়া আমাৰ চুলিত তেল লগোৱা হৈ গ'ল। মোৰ চুলিখিনি একেবাৰে মানে নাই। তো এতিয়া 2 ঘণ্টা ৰাখি আৰু ভালকৈ গাটো ধুম। ৰাতিপুৱাই এবাৰ ধুইছোঁ, কিন্তু ইমান জল্দি ৰাতিপুৱাৰ কাম থাকে ন, তেনেহ'লে ভালকৈ ধোৱা নাযায়। তো আৰু ৰাতিপুৱাই মূৰ ধুলে মানে তেলটো দিয়া নহয়, সেইকাৰণে আৰু ভাবিছোঁ অলপ দেৰিকৈ ধুম আৰু ভালকৈ মূৰ চুৰ। তো ভিডিঅ'টো চাই থাকিব। আমাৰ বাবু হাই। এতিয়া মানে বাবুও কৈছে মোকো তেল দি দিয়া। এতিয়া বাকে দিব ধৰিছে। বাবু পূৰা ৰিলেক্স হৈ লোৱা, চকু মুজি থাকা। এয়া জুই জ্বলাই দিছোঁ। এতিয়া ইয়াত গৰম পানীখিনি তুলি দিম গা ধুবৰ কাৰণে। ঠাণ্ডা পানীটোতো মই ধুব পাৰোঁ, কিন্তু আৰু বাবুহঁতে নোৱাৰে নহয়, তাত ঠাণ্ডা লাগে এই ঠাণ্ডা দিনত। আৰু অকণমান চৰ্দিও লাগি আছে, তো সেইবাবে গৰম পানীখিনি তুলি দিওঁ মই। এয়া তুলি দিলোঁ। আৰু আপোনালোকে ডেক্সিটোৰ কথা নাচাব, এইটো মানে পানী গৰম কৰাই ডেক্সি। তো সেইকাৰণে আৰু বেছি ঘঁহা নহয় আৰু এইটো। তো চাই থাকিব। তো শাহু মাৰ অসুখ, সেইবাবে গাটো ধুব নিজে নোৱাৰে। কেতিয়াবা মই দিওঁ, কেতিয়াবা দেউতাই দিয়ে। তো তেনেকৈ আৰু সকলোখিনি কৰা যায় মিলিজুলি। তো এতিয়া মই গা ধুৱাই দি আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, তো এতিয়া মাক গা ধুৱাই দিলোঁ। তো মায়ে এতিয়া বাগৰ দিছে। এতিয়া মই অকণমান চাহ বনাই আছোঁ, চাহ খাম। চাহ খাই ভাতত লাগি যাম। অলপ দেৰিয়ে হৈছে, 12টা বাজিলে। তো 12টা বজাত মই মানে বেলাখন চাহ খাম আৰু মানে অকণমান দেৰি হ'ল মানে কুটো অকণমান ভৰিত দুখ পালে, কাছে কাটিলে। তো সেইবাবে মানে তাইক মানে মলম চলম দিয়াত অলপ দেৰি হৈ গ'ল। তো এতিয়া আছে তাই। তো দেখাই আছোঁ ৰ'ব। এইয়া চাহ হৈ গ'ল। এতিয়া মই চাহও খাম আৰু ইয়াতে ভাতো বনাম। ইয়াতে মই মাংস বনাম এতিয়া। তো চাই থাকিব।
মই মাংস বনাই আছোঁ আৰু মই যে কৈছিলোঁ কুটু অকণমান কাছে কাটিছে কুটু। তো এয়া এইখন দেখা দিয়া এয়া কাছে কাটিছে ভৰিত। তো এতিয়া তাই বহি আছে। আমাৰ বাবু খাই দিছে। তো এতিয়া বাবুৰ অকণমান দুখ লাগি আছে, বাই দুখ পাইছে হয়নে। এতিয়া মানে বাবুৱে সকলো কাম কৰিব আৰু বাক দোকানত যাবলৈ দিওঁ। মানে সি কৈছে এতিয়াতো বাৰ কামখিনি ময়ে কৰিব লাগিব। কি কৈছে কোৱাচোন? ভঙাই ধৰিছে, কোৱাচোন? এয়া মাংস হৈ গ'ল, এতিয়া আমি ভাত খাম। খাই ল'ব লাগে দে। যেতিয়া মোৰ বাচন চাচন ধোৱা হৈ গ'ল, এতিয়া আমি বিচনাত যাম, টোপনি আহিম। মুখৰ পৰা গেলে কিনা এইসব কৰি বাবু শ্ৰী গুৰু ৰামনাথা মোবাইলটা অলপ পিছত অফ কৰিম, চকু মুজে অলপ পিছত নহয় কৰিব লাগে মোবাইলটা অফ কৰিম। তো এতিয়া আমি টোপনি যাওঁ, আবেলি লগ পাম। যেতিয়া মই উঠিলোঁ সন্ধিয়া হ'ল আৰু সন্ধিয়া মানে 5টামান বাজিল। এতিয়া মুখ হাত ধুলোঁ। তো এতিয়া মই চাহ বনাম, চাকি দিম। তো এয়া বাবুৰ উৎপাত আৰু এয়া ক'তো উঠাই নাই এতিয়ালৈকে। উঠা নাই মানে সাৰি পাইছে, তথাপিও মানে দেহাটো ভাল লগা নাই তাইৰ, সেইবোৰ উঠা নাই। তো এতিয়া আমি আজিৰ ভিডিঅ'টো শেষ কৰোঁ। বাবু বাই বাই দিয়া, বাই বাই ফ্ৰেণ্ডছ বুলি কৈ দিয়া, গুড নাইট কৈ দিয়া। ভিডিঅ'টো আজিলৈকে এইখিনিয়ে থাকিল। তো আপোনালোকে যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটোও বজাই দিব। তো এতিয়া গুড নাইট ফ্ৰেণ্ডছ।